নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক আৰু আশা কৰোঁ আপোনালোক ভালে আছে। মোৰ খবৰো ভালে আৰু মোটামুটি চলি আছে। আপোনালোকৰ আশীৰ্বাদ হ'লে মানে আৰু ভালকৈ চলিব। আৰু আপোনালোকে যদি নতুন হয় তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজি এইফালে ক'ত গৈ আছোঁ জানেনে? তৰালিহঁতৰ ঘৰৰ বাৰীত গৈ আছোঁ চাম কঁঠাল গুটি বুটলিবৰ কাৰণে। চাম কঁঠাল গুটি এইবাৰ লগত ছেকেণ্ড বাৰ হ'ব আৰু খোৱা দেই। প্ৰথম এবাৰ খাইছিলোঁ। প্ৰথম এবাৰ ক'ত খাইছিলোঁ কেনেকৈ খাইছিলোঁ মনত নাই, কিন্তু খাইছিলোঁ বুলি মনত আছে আৰু অলপমান টেষ্টটো। আৰু এইবাৰ দ্বিতীয়বাৰ। চাম কঁঠাল পাবলৈ বহুত টান। ইয়াত আমাৰ গাঁৱত অকল এজোপাই আছে আৰু তাহাঁতৰ ঘৰতে আছে, বাকী পাবলৈ নাই। আৰু পালেও পৰি যায় যে গছজোপা মানে বহুত ওখ, নিজে পাৰিবও নোৱাৰি আৰু পৰি যায় আৰু ফাটি চিটি যায়। ক'ত আৰু সেইবিলাক পাবলৈ আশা থাকিব আৰু তাকে বুলি তৰালে ক'লে পৰি আছে বাৰীত, সেইকাৰণে গ'লোঁ আৰু আমি যোগাৰ কৰি লৈ গৈছোঁ মহে কামুৰিব বুলি। বাহনিত আছে তাহাঁতৰ চাম কঁঠালজোপা। তাৰ বাবে আমি এটা ঘৰুৱা যোগাৰ কৰিছোঁ। কণী চাক এটা জ্বলাই মেলি লৈ গৈছোঁ। দেখুৱাব নহ'লগৈ নেকি ইমান মহৰ কামোৰণিত ৰক্ষা পাবৰ বাবে। প্ৰথম অৱস্থাত সিমান নেকামুৰিলে, লাষ্টৰখিনিত থাকিবই নোৱাৰিলোঁ, আধা বুটলিলোঁ আৰু আহি গ'লোঁ। যিমানখিনি পালোঁ সিমানখিনি হ'ব বুলি। তাৰপিছত তৰালিয়ে ৰখাইছে, ৰ আৰু কেইটামান বুটলি লৈ যা। কিন্তু মোৰ একেবাৰে ধৈৰ্য নাছিলে। এই কণী চাকটো অলপমান ওলাইছে দেখিছে আপোনালোকে। মোৰ কিন্তু ধৈৰ্য নাছিলে, এইটো কাৰণে আহি থৈ দিলোঁ আৰু যিমানকেইটা পাওঁ হ'ব আৰু বুলি। বেলেগ এদিন আকৌ নিব আহিম ভাবি কিনি। আৰু আপোনালোকে চাম কঁঠাল গুটি খাই পাইছে নাই বাৰু? খাই পালে মানে কমেণ্ট এটা কৰি দিবচোন। খাবলৈ কিন্তু বিৰাট টেষ্টি। মই চাটনি বনায়ো খালোঁ। আৰু এয়া বুটলি লৈছোঁ আৰু যিমান পাৰোঁ। ওপৰৰ পৰা পৰি যায় যে ফাটি চিটি যায়, সেইটো কাৰণে আৰু বুটলিবৰ কাৰণে অকণমান অসুবিধা হয়। ডাইৰেক্ট যদি একদম এটা পৰি যায় নহয়, মানে চেদেলি ভেদেলি নহয়, তেতিয়া বুটলিবলৈ অকণমান সহজ আৰু ঘৰ আহি পাই মেলি গুচাই মেলি থৈ দিছিলোঁৱে। আৰু মায়ে এয়া টাৱাতে গৰম কৰি দিলে আৰু মই গুচাই মেলি ল'লোঁ বাকলিখিনি। এতিয়া গৰম গৰম চাহৰ লগত খাবলৈ কি যে সোৱাদ, অপূৰ্ব সোৱাদ আৰু বাদামৰ লেখীয়াই। আৰু ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।